দক্ষিণ হালমৰা সমষ্টিখনত নদীৰ গৰাখহনীয়া ৰোধ কৰিবলৈ দিয়া পাৰ্কোপাইনৰ নামত চলিছে ব্যাপক দুৰ্নীতি। চৰকাৰে গৰাখহনীয়া ৰোধ কৰিবলৈ দিয়া পাৰ্কোপাইনৰ নামত লাখ লাখ টকা গাঁও পঞ্চায়তৰ সভাপতি সচিব আৰু লগতে বিভিন্ন বিষয়ববীয়াসকলে আত্মসাৎ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ লগতে বিজেপি দলৰ বিভিন্ন কৰ্মকৰ্তাসকলৰ। মই দক্ষিণ হালমৰা মানকাছাৰ জিলা বিজেপি সম্পাদক হয়। এইটো কোন জিপি হয়? সেইটো মই এতিয়া বৰ্তমান ৰাভাটাৰী গাঁও পঞ্চায়তত আছোঁ, সূৰ্যমণি বজাৰৰ ওচৰতে। কি অভিযোগ আছিল কওকচোন? অভিযোগ মানে আমাৰ দক্ষিণ হালমৰা সমষ্টি গৰাখহনীয়া সমষ্টি, এই সমষ্টিত এই গৰাখহনীয়াৰ সুযোগ লৈ আজি কেইবা বছৰ ধৰি যুগ যুগ ধৰি আমাৰ গৰাখহনীয়াৰ নামত কোটি কোটি টকা দেখা গৈছে আত্মসাৎ হৈ আছে। ইয়াত অজেত আলী চৌধুৰী জড়িত হৈ আছে, ইয়াত MP জড়িত হৈ আছে। সিহঁতৰ মানে কোনো কাণসাৰ নাই। সিহঁতে গৰাখহনীয়া ৰোধ কৰিব লাগে সেই উদ্দেশ্য সিহঁতৰ নাই। সিহঁতৰ মানে কেনেকৈ টকা লুটপাট কৰি খাব পাৰিব সেই উদ্দেশ্য আগত ৰাখি আজি পাৰ্কোপাইনৰ কাম ধৰিছে, জিঅ' বেগৰ কাম ধৰিছে, কোটি কোটি টকাৰ কাম ধৰিছে, বাঁহৰ পাৰ্কোপাইনৰ কাম ধৰিছে। এইবিলাক দি আমাৰ গৰাখহনীয়া সমস্যা কেতিয়াও সম্ভৱ নহয়। সিহঁতে ভেকু কৰি লাখ লাখ টকা আত্মসাৎ কৰাৰ এটা পৰিকল্পনা সিহঁতে ঠিক কৰিছে। এই ব্যাপক দুৰ্নীতিৰ ঘটনাটো সংঘটিত হৈছে দক্ষিণ হালমৰা সমষ্টিৰ অন্তৰ্গত ৰাভাটাৰী গাঁও পঞ্চায়ত আৰু পামপাৰা চতলাৰ পাৰ গাঁও পঞ্চায়তত। ৰাইজৰ অভিযোগ, চৰকাৰে পাৰ্কোপাইনৰ নামত 10 লাখকৈ টকাৰ MGNৰেগাৰ একোটাকৈ আঁচনি দিছিল, যদিও তাত নিম্নমানৰ সামগ্ৰী প্ৰয়োগ কৰাৰ লগতে কম পৰিমাণৰ পাৰ্কোপাইন বহুৱাই সেই ধনৰ পৰা মাথো 50,000 টকাকৈ কাম কৰি বাকী টকাখিনি ৰাভাটাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰূপালী খাতুন, সচিব নজৰুদ্দিন আহমেদ আৰু পামপাৰা চতলা পাৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী জান্নাতুন নেহাৰ আৰু সচিব কাদের আলীয়ে আত্মসাৎ কৰি খোৱাৰ অভিযোগ ৰাইজৰ। আপনার তাতে এটা ক'ব লগা এটাই বস্তু, আমি যেটো জনামতে এইটো যোনটো আমাৰ এই যে পাৰ্কোপাইনৰ কামটো যে আহিছে, আমি কিছুমান মানে অলপ তত্ত্ব ওলাইছোঁ। এটা লাইনত মানে কাম হ'ব লাগে 153টা না 55টা, ইমান ভাল কৰি গম 55 নহ'লে 53 হ'ব লাগে। কিন্তু সিহঁতে কি কৰিছে, এটা সেট 53টা সেট বনাব লাগে 153টা। সিহঁতে আপোনালোকে চাওক, আমি আপোনাক দেখাই আছোঁ, এটা লাইনত 11টা কৰি সেট বনাইছে। 11টা কৰি সেট হ'লে বাকীবিলাক সেট ক'ত গ'ল? এইটো আৰু ইঞ্জিনিয়াৰ, ঠিকাদাৰ, পঞ্চায়ত প্ৰেচিডেণ্ট, ছেক্ৰেটাৰী মিলাইখানে এইটো 100% কাম ইয়াত শু কৰিছে। এইটো কোন পঞ্চায়তৰ কাম? এইটো ৰাভাটাৰী গাঁও পঞ্চায়ত। আমাৰ ক'ব লাগে এইখিনি এই কামটো ভালদৰে কৰিব লাগে, নহ'লে আমাৰ যি কৰিব লগা আছে আমি এইটো চৰকাৰক কিবা অনুৰোধ জনাব নেকি? চৰকাৰক কিবা অনুৰোধ জনাব? চৰকাৰৰ তাত আমাৰ এটাই অনুৰোধ, চৰকাৰে ইমান পইচা পাতি যে আমাৰ গৰাখহনীয়া কিনাৰ কাৰণে দিয়ে, কিন্তু কামটো ভালদৰে হ'ব লাগে, কিন্তু চৰকাৰে এইটো তদন্ত ল'ব লাগে। দক্ষিণ হালমৰা মানকাছাৰ জিলা যুৱ মৰ্চাৰ সম্পাদক হিচাপে কাম কৰি আছোঁ ভাৰতীয় জনতা পাৰ্টিত। মোৰ নাম সুৰুজ্জমান। আজি ইয়াত স্থানীয় ৰাইজ লগতে মই নিজেও আছোঁ। ইয়াত MGNৰেগা নামত পাৰ্কোপাইনৰ কামৰ যি দুৰ্নীতি হৈছে, চতলাৰ পাৰ পামপাৰা গাঁও পঞ্চায়ত আৰু ৰাভাটাৰী গাঁও পঞ্চায়ত, এই দুটা গাঁও পঞ্চায়তত কেৱল দুৰ্নীতি আৰু দুৰ্নীতি। পাৰ্কোপাইনৰ নামত আমাৰ ভাৰতীয় নৰেন্দ্ৰ মোদী চৰকাৰ ডাঙৰীয়াই হেজাৰ হেজাৰ লাখ লাখ টকা গাঁও পঞ্চায়তৰ কাৰণে দিছে। কিন্তু দুখৰ বিষয় যে গাঁও পঞ্চায়তৰ সভাপতি সভানেত্ৰীসকল ইয়াত কেৱল দুৰ্নীতি আৰু দুৰ্নীতি কৰি আছে। আপোনালোকে হয়তো দেখিছে, এটা পাৰ্কোপাইনৰ নামত 10 লাখ টকাকৈ আবণ্টন দিয়া হৈছে, কিন্তু ইয়াত যিজন ব্যক্তিয়ে কাম কৰি আছে ইয়াত 50,000 টকাও খৰচা কৰা নাই। কেৱল যেতিয়া বাৰিষা আহিব তেতিয়া 2-3টা মানে পাৰ্কোপাইন পেলাই 100% কাম হৈছে বুলি কৈ দিব। ইয়াৰ লগত যিসকল বিষয়া জড়িত হৈ আছে, BDO, JE, GRSসকল, পঞ্চায়ত সচিবসকল, যিসকল জড়িত হৈ আছে তেওঁলোকক মই সকীয়াই দিছোঁ, অতি সোনকালে এই কামবোৰ তদন্ত কৰিব লাগে, অন্যথা ৰাইজে কিন্তু এইবেলি কেতিয়াও মানি নলয়। অৱশেষত স্থানীয় ৰাইজৰ লগতে বিজেপি দলৰ দক্ষিণ হালমৰা মানকাছাৰ জিলাৰ মণ্ডল যুৱ মৰ্চাৰ সম্পাদক সুৰুজ জামালে ধুবুৰী জিলাৰ উপায়ুক্তক সঠিক